হেল্ল' কলকাতা, কেমন আছো আপনি থেকে? আহি পায়ে ফেমাছ হাওৰা ব্ৰিজৰ তলত হুগলী নদীত ধপাংকে জাপটো মাৰি গাটো তিয়াই ওলালো আমি দক্ষিণেশ্বৰ কালী মন্দিৰলৈ। আচ্ছা, ইয়াতে আহি পূজা চূজাবোৰ কৰাৰ পাছত কলকাতা ষ্ট্ৰীটত চাহ একাপ খাই ৰাওনা আমি আমাৰ নেক্সট লোকেশ্যনলৈ, কালীঘাটৰ কালী মন্দিৰলৈ। মা সতীৰ 51টা শক্তিপীঠৰ ভিতৰত এয়া এভাগ। বাৰু পূজা চূজাবোৰ সমাপ্ত কৰি আহি পালোহি আমি ভিক্টৰিয়া মেমৰিয়েল। সোণীয়ে দি পঠোৱা এৰী চাদৰখন গাতে লৈ ৰজা নিচিনা ফিল এটা ল'লোঁ আৰু দেই ৰাইজ। এতিয়া পিছে মই অকলে অকলে ঘূৰিছোঁ, ইয়াৰ পাছৰ বাৰত তোমাক লগত লৈ ঘূৰিম দেই চম্পা। একদম টেনশ্যন নল'বা, কলকাতা বৰা বাজাৰলৈ লৈ আহিম, যিমান কাপোৰ কানি লাগে ইয়াতে কিনি ল'বা। ৰাতি হাওৰা ব্ৰিজৰ নজাৰা চক না, কেনেকুৱা চালিয়া। অলপ সময় তাতে কটাই তাৰে কিবা কেইটামান খাই আমি আহি ৰুম পালোহি। বাৰু ইয়াৰ পাছৰখিনি আপোনালোকলৈ এৰিলোঁ দেই ৰাইজ।